প্ৰস্তুত কৰিব লগা হৈছে। অৰ্থাৎ আজি এই পৃথিৱীত আমাৰ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে আমি দক্ষতা, যোগ্যতা, দৃঢ়তা, একাগ্ৰতা, শৃংখলাবদ্ধতা, সততা, নিষ্ঠা এই সকলোবিলাক মানৱীয় শক্তি আমি আমাৰ ব্যক্তিত্বত প্ৰতিফলন হ'ব পৰাকৈ আমি নিজক প্ৰস্তুত কৰিব লাগিব। ইয়াৰ কাৰণে শিক্ষা, সংস্কৃতি, ক্ৰিয়াৰ আশ্ৰয় ল'ব লাগিব। কাৰণ শিক্ষা, সংস্কৃতি আৰু ক্ৰিয়া এই তিনিখন মানুহৰ কৰ্মপথাৰ পৰা আমি মহাশক্তি আয়ত্ত কৰিব পাৰোঁ। কাৰণ ইয়াৰ যোগেদি মানৱতাৰ অনুভূতি আয়ত্ত কৰাৰ উপৰিও বুদ্ধিমত্তা আৰু সামগ্ৰিকভাৱে বিকাশ সম্ভৱ হয়, শাৰীৰিক, মানসিক, আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি হয়। গতিকে সেইবাবে মই ভাবোঁ যে আজি সোণোৱাল অট'নমাছ কাউন্সিলে সেই উপলব্ধিৰে সুন্দৰ